Good morning everyone. সকলোকে মায়া ব্লগৰ অন্য এটা ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে দেওবাৰ আজি দেওবাৰে ভিডিঅ'টো মই আৰম্ভ কৰিছো আৰু আজি দিনটোত বহুত কেইটা কাম আছে আৰু দেওবাৰ বুলি ক'লে মানে যেন মানুহে এনেকুৱা মনটোত লাগে যেন দিনটো ফ্ৰী আৰু কাম নাই তেনেকুৱা কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা নহয় দেওবাৰে বহুত কাম ওলাই কেতিয়াবা গাঁৱৰ ঘৰলৈ লেজাইলে যাবলগীয়া হৈ যায় কেতিয়াবা কিবা কিবি মুঠতে থাকে আৰু এতিয়া ওলাইছো বজাৰলৈ বুলি দেওবাৰে সেইটো এটা আমাৰ মেইন কাম থাকে যে সপ্তাহৰ কাৰণে শাক-পাচলিবোৰ কিনি থবলগীয়া হয় আৰু নহলে মানে এইখিনি মই ওলাই সোমাই যাবলৈ বৰ দিগদাৰ হয় দিছেঙক লৈ তো সেইবাবে ওলাইছো আৰু দিছেঙৰ দেউতাকে শাক-পাচলি লোকেল শাক-পাচলি কিনিব নাজানে যিমান পাৰে সব চালানি কিনি আনে সেইকাৰণে সদায় মই দেওবাৰে লগত যাবলগীয়া হৈ যায় সেয়াই গোটেই তিনিটা ওলাইছো আৰু আজি গোটেই দিনটো ইটো সিটো আপোনালোকক দেখাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব এইফালে আমাৰ দিছেং ওলাই ল'লে সিও আমাৰ লগতে গৈ গৈ অভ্যাস হৈ গৈছে উঠি দিয়া বাবু তোমাৰ ড্ৰেছটো দেখাই দিয়া এই মানুহটোতকৈ পেণ্টটো দীঘল আজি আৰু মানে সি এইটোৱে পিন্ধে বেলেগ নিপিন্ধে একো নাই ঘৰ চাফা কৰি দিলে আৰু এইখন ৱালখন চাওক গোটেই আঁকি মেলি শেষ ঘৰৰ পৰা তিনিওটা ওলাই আহি আছো আৰু এইফালে আমাৰ দিছেঙে গান গাই গাই আহি আছে কিবা ৰাইমছ এটা গাই আছিলে তাৰপিছত গৈ ৰাইমছটোকে সি গান কৰি কৰি গাই গৈ আছে এইফালে আমাৰ ৰাস্তাটো চাওক এইফালে দিয়ে যাম আমি বজাৰলৈ বুলি আৰু আমি প্ৰায় টিভি চেণ্টাৰৰ ওচৰত যিখন বজাৰ বহে সেই বজাৰখনতে কিনো আৰু এইখিনি হৈছে মাছ লোকেল মাছ হয় ইয়াৰ পৰা আমি অলপ মাছ ললো এইখিনি কুচিয়া খাই কোনে কোনে ভাল পায় জনাবচোন এইবিলাক এই মাছটো বহুত ডাঙৰ হয় বৰালি মাছ ইমান ডাঙৰ নহয় আৰু যিমান এটা মিডিয়াম সাইজৰ বৰালি মাছ বজাৰ কৰি আহি পালোহি আৰু ভাবিছো আপোনালোকক কি আনিলো দেখাও আৰু অৱশ্যে ঘৰৰ পৰা আনা কিবা কিবি আছিলে তথাপি আৰু যি দৰকাৰ আছিলে লৈ ললো আৰু সৌটো দিছেঙে খেলিবলৈ লাগি গৈছে অকণমান তাক মুকলি মনেৰে খেলিবলৈ দিছো আৰু তাৰ পিছতে গাটো ধুৱাই দিম বাকি এইখিনি মাছ ফিচাৰী মাছ বুলি কৈছে তাৰ পিছত আৰু এইটো এটা বামি মাছ হয় বামি আপোনালোকে খায় নে নাই জানো জনাবচোন বামি মাছটো অকণমান শক্তি থকা মাছ বুলি কয় সেইকাৰণে তাৰ কাৰণে বামি মাছ আনিছো আৰু এনেকুৱা মাছবোৰ সি খালে মানে কাঁইট পাব সেইবাবে আমি কেইটাই খাম আৰু এয়া হৈছে কলমৌ শাক এতিয়া কলমৌ খাব লাগে আৰু এয়া ঔটেঙা তাৰ পিছত এইবিলাক কচুলতি আৰু এইফালে পটল বিলাহী তাৰপিছতে আলু পিঁয়াজ এইবিলাক বিস্কুট দিছেঙে নিমকি খাই ভাল পায় আৰু আমি খাই ভাল পাওঁ এইটো কাঁচকলৰ চিপছ খাবলৈ কিন্তু খুব ভাল লাগে ভাতৰ লগতো ভাল লাগে চাহৰ লগতো ভাল লাগে এইটো কেতিয়াবা প্ৰায় খায়ে থকা হয় বাৰু এইফালে দিছেঙৰ মুখখন দেখাই দিয়া বাবা কি ঘঁহিলা চকলেট হে চকলেট ৱাও এইফালে মধুৰিবোৰ পকিবলৈ লৈছে পকি গৈছে সৰি গৈছে আৰু মই এনেকৈ কেঁচা হৈ থাকিলে খাই ভাল পাওঁ কেইটামান পাৰি ল'ম এতিয়া এয়া মাছখিনি ধুনীয়াকৈ বাছি মেলি হালধি লগাই ল'লোঁ এইফালে দিছেঙৰ মাছটো এইফালে অলপ মাছৰ তেল আছিলে এইখিনি তাৰপিছত এইফালে দাইল বনাবৰ কাৰণে এইফালে দাইল ধুই ল'লোঁ ঔটেঙা তাৰপিছত আলু দি দিছোঁ দিছেঙৰ কাৰণে আৰু এইফালে কচুখিনি অৱশ্যে ক'লা কচু হয় আৰু সেইবাবে ভালকৈ গুচাইছোঁ তথাপিও অকণমান ক'লা ভাৱ এটা আছে বাৰু তো মাছ ফ্ৰাই কৰাৰ পিছতে আকৌ দাইলখিনি বনাম আজি অৱশ্যে কেৰাহীতে দাইল আমি প্ৰায় দাইল খালে মানে কেৰাহীতে বনাই খাওঁ মানে প্ৰেছাৰ কুকাৰত নিদিওঁৱেই কেৰাহীত বনাই খালে সোৱাদটো খুব ভাল লাগে
এয়া আমাৰ বাৰীতে থকা মচুন্দৰী তাৰপিছত অকণমান ছিঙি ল'ম বহুত হৈ আছে এইফালে ৰ'দ দিলেহে খোৱা হয় কিন্তু বৰষুণ দিলে এইবিলাক পাত কিবা কিবি ছিঙা নহয় বাৰু আৰু এই মচুন্দৰীটো আজি মই চাটনিটো বনাম বুটৰ লগত আৰু মানে অকল মচুন্দৰী চাটনি যদি আপুনি বনায় তেনেহ'লে এটা বিজলুৱা ভাৱ এটা থাকে পিছল পিছল কিন্তু লগত যদি আপুনি বুট দিয়ে নহয় তেতিয়া খাবলৈ খুব টেষ্টি হয় আৰু অকণমান খহটা খহটা হয় এইফালে এয়া চাটনি পিচিব লৈছোঁ আৰু এয়া মান ধনিয়া বুট আদা নহৰু আৰু এটা সৰু ভোট জলকীয়া দিছোঁ আৰু এইখিনি মচুন্দৰী হয় কিন্তু আপোনালোকক দেখাম যে সেই যি বিজলুৱা ভাৱ এটা নাথাকে অকণমান খহটা টাইপৰ থাকে খাবলৈ খুব ভাল লাগে আৰু একেবাৰে শেষত নেমু অকণমান চেপি দিব লাগে এইফালে এইখিনি চাওক এয়া এনেকুৱা টাইপ হৈ থাকে খহটা খহটা শিলপতাত যেনেকৈ আমি পিছোঁ তেনেকুৱা হৈ থাকে কিহে বনাইছিলোঁ দেখালোৱে যিহেতু এইকাৰণে বনোৱাৰ শেষত কেনেকুৱা হ'ল নাজানো আৰু এইফালে দাইল আৰু কচুলতি তাৰপিছত এইফালে এয়া চাটনি বনাইছিলোঁ কৈছোঁ যে তাৰপিছত এয়া আমৰ আচাৰ এয়া মাছ আৰু এইফালে ভাত আৰু লগতে লৈছোঁ এটা ভোট জলকীয়া এইফালে কল এথোক লাগিছিলে ডিচেঙৰ দেউতাকে কাটি আছে পাৰিবা কটাই আনিব পাৰিবা নাই আবেলি হ'লত অকণমান ওলাই আহিছিলোঁ চকীডিঙিত থকা পাৰ্কখনত এতিয়ালৈকে আমি ভিতৰৰ পৰা দুবাৰ অহা যোৱা কৰিছোঁ যিহেতু বহুত ল'ৰা ছোৱালী আছে সেইকাৰণে কেতিয়া ডিচেঙে খেলিব পাব ঠিকনা নাই এতিয়া আমি 3 নম্বৰ বাৰৰ বাবে ভিতৰলৈ সোমাই আহিছোঁ আৰু এবাৰ অকণমান খেলিব পাব যেন লাগিছে চাওঁ কি হয় আচলতে বেছি ভিৰ হ'লে খেলিব দিবৰ কাৰণে ভয়ো লাগে এইফালে ডিচেঙে যেতিয়া চুচৰি আহে নহয় লগে লগে আৰু এটাত ওপৰৰ পৰা নামি আহে তেতিয়া মানে বেলেগৰ ভৰিটো আহি আকৌ ডিচেঙৰ পিঠিত লাগিব বা ডিচেঙৰ ভৰিটো গৈ বেলেগৰ পিঠিত লাগিলে তেতিয়া জোতাৰ যি হেৰি দুখ পাব বুলি ভয় লাগে আৰু আচলতে বেলেগ কথা নাই সেইবাবে আমিও অকণমান আঁতৰি আছিলোঁ এতিয়া অকণমান ভিৰ কমিলে আৰু সোমাই আহিছোঁ এইফালে আমাৰ ডিচেঙে খেলি আছে এইফালে আকৌ আমি কিবা এটা খাবলৈ বুলি আহিলোঁ একেবাৰে খলিহামাৰীত চকীডিঙিৰ পৰা খলিহামাৰীলৈ বুলি আহিলোঁ বহুত ভালেমানখিনি দূৰে হয় বাৰু আৰু ইয়াত আমি দুৰ্গা পূজাৰ ওচৰত আহিছিলোঁ খাবৰ কাৰণে খাই ভাল লাগিলে সেইবাবে ভাবিলোঁ আজি তালৈকে যাওঁ আৰু এয়া আমি ফুটপাথতে বহি আছোঁ দেই আৰু এইফালে চাওকচোন চিকেন লেগ পিচ আৰু কিবা কিবি বহুত ফাষ্ট ফুড আইটেম আছে খাবলৈ ভাল আৰু মানুহৰো যথেষ্ট ভিৰ হয় আৰু আপোনালোকক মই এড্ৰেছটো দেখাই দিছোঁ ইয়াতে আছে ৱেষ্ট ছাইড আৰু এফালে আছে তাৰ কাষতে আছে জুডিঅ' বুলি দুখন শ্বপিং মল আছে তো তাৰ কাষতে আছে এই মানে গাড়ীখন লগাই থোৱা আছে এখন গাড়ীত ফাষ্ট ফুডখন আছে তো তেনেহ'লে আপোনালোকেও আহিব খাব আৰু আহি আমি আকৌ মিলন নগৰত দুজন ভাইটি আমি চিনি পাওঁ আমাৰ দোকানলৈ বুলিও তেওঁলোক গৈ থাকে তেওঁলোকে নতুনকৈ এখন জুচৰ দোকান খুলিছে সেইবাবে আহিলোঁ খাবলৈ বুলি আজি হৈছে নেক্সট ডে আৰু মই আহিলোঁ চকীডিঙিলৈ বুলি ৰাতিপুৱাই আৰু কেইখনমান মোৰ ফটো তুলিবলগীয়া আছিলে এটা বিশেষ কামত আৰু সেইবাবে আহিলোঁ এই ষ্টুডিঅ'টোলৈ আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ ধুনীয়াকৈ সজাই থৈছে ফটো তুলিবৰ কাৰণে আৰু তেখেতে মোৰ কামখিনি খুব ধুনীয়াকৈ কৰি দিলে ভাল লাগিলে আৰু ভিডিঅ'টো মই বেছি দীঘল কৰি নাথাকোঁ হেলমেটটো মই পিন্ধি ল'লোৱে অকণমান খৰধৰ হৈছে ঘৰলৈ যাবলৈ বুলি আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই